হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। এতিয়া স্কুলৰ পৰা আহিলোঁ আমি আৰু ইফতিহাজৰ আজি বাৰ্থডে, সেইবাবে এতিয়া যা যোগাৰ কৰাৰ আগতে আমি ভাত খাই লওঁ আৰু ভাইটিহঁতে এতিয়া ভাত খাই আছে। আপোনালোকক দেখুৱাই দিছোঁ। এয়া আমাৰ বাৰ্থডে বয়ে ভাত খাই আছে আৰু এয়া আমাৰ ভাইটিও খাই আছে। এতিয়া ময়ো খাবলৈ বহিছোঁ। এতিয়া আমি অসমীয়া ব্যঞ্জনেৰে ভাত খাম। এইখিনি আলু সনা হয়, এইখিনি কঁঠালগুটি সনা, এইখিনি আলু আৰু কঁঠালগুটি সনা, এইখিনি কলডিল ভাজি আৰু এইবোৰ দাইল আৰু টেঙা দাইল। এতিয়া আমি সকলোৱে খাই লওঁ। আজি খুৰীয়ে বনোৱা ব্যঞ্জনখিনি বহুত ভাল লাগিল। ভাইটিহঁতৰো বহুত ভাল লাগিল। এতিয়া সৰু ভাইটি দুটাই মছজিদলৈ যাবলৈ ওলাইছে আৰু আমাৰ ভাইটিয়ে আজি নতুনকৈ মছজিদলৈ যাবলৈ লৈছে। এতিয়া মই ওলাই আহি গ'লোঁ আৰু ভাইটিহঁত মছজিদৰ পৰা অহাৰ পাছতে বাৰ্থডে পাতিব আৰু এতিয়া মিঠাইৰ প্লেটবোৰ খুৰীয়ে উলিয়ালে আৰু মই আপোনালোকক অলপ দেখুৱাই দিছোঁ। বিশেষ অসুবিধাৰ কাৰণে দাদাই কেক আনিব নোৱাৰিলে, সেইবাবে এতিয়া ওচৰৰ দাদাজনৰ ওচৰৰ পৰাই এইখিনি মিঠাই আনিলে। এতিয়া ভাইটিহঁতে মছজিদৰ পৰা আহি পাই গ'লহি আৰু মছজিদৰ ল'ৰাখিনিকে এতিয়া এই মিঠাইখিনি খাবলৈ দিছে। ইয়াত সকলোৱে বহি এতিয়া খাই আছে। বাৰ্থডে হৈ যোৱাৰ পিছত ৰাতি এতিয়া আমাৰ ঘৰলৈ দাদা, খুৰী আৰু নানী আহিছে। আপোনালোকক অলপ দেখুৱাই দিছোঁ। আজিৰ ভিডিঅ' ইমানেই আছিল আৰু ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। আৰু আগলৈ মোৰ ব্লগ চাবলৈ হ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে কিনাৰতে থকা বেল আইকনটি ক্লিক কৰিবলৈ নাপাহৰিব। বাই বাই।